হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ঘৰত কেনেকৈ চুলি যতন ল'ব পাৰি আৰু পাৰ্লাৰ নোযোৱাকৈ চিল্কি কৰি ৰাখিব পাৰি, কি লগাওঁ দেখুৱাই আছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকিব শেষলৈকে। জবা ফুলৰ পাত আৰু ফুল মই এনেকৈ নিব আহিছোঁ। আমাৰ ঘৰত নাই, তো কাষৰ ঘৰৰ পৰা। তো এনেকৈ পাত আৰু ফুল কেইপামান লৈ লওঁ। এনেকৈ ফুল আৰু পাতখিনি মই পানীত ভিজাই থৈছোঁ, কাৰণ ধূলি বালিখিনি চাফা হ'বৰ কাৰণে। তাৰ পাছত এইখিনি মিক্সাৰত দি কিনে পেষ্ট কৰি ল'ম আৰু ইয়াৰ লগত এল'ভেৰা জেলো দিম। তো এল'ভেৰাখিনি মই এতিয়া ধুনীয়াকৈ কাটি ল'ম। এতিয়া মই গোটেইখিনি মিক্সাৰত দি কিনে পেষ্ট বনাই ল'ম। এয়া হৈ গ'ল। এনেকৈ মই অলপ অলপকৈ গোটেইখিনি কৰি ল'ম। এইখিনি ৰেডি হৈ গ'ল। এতিয়া চুলিত লগাই ল'ম। চুলিত লগোৱাৰ পাছত 2-3 ঘণ্টামান ৰাখি দিব শুকাবৰ কাৰণে, তাৰ পাছত ধুই দিব। তো ধোৱাৰ পিছতো চুলিত অলপ অলপ পাতবোৰ লাগি থাকিব এনেকৈ, কিন্তু শুকোৱাৰ পাছত গোটেইখিনি গুচি যাব। তো মাহত যদি আপোনালোকে দুবাৰো লগাব পাৰে তো ভাল ৰিজাল্ট পাব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে লাইক এণ্ড কমেণ্ট কৰি জনাব। যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।